হাই হেল্ল' নমস্কাৰ ভিউৱাৰ্ছ কেবিএছ আছাম ব্লগছ এণ্ড কইন্স ভিডিঅ'লৈ মই সুজিত নেওগে আপোনালোকক স্বাগতম জনালোঁ। আজি ইউটিউব কমেণ্টৰ ওপৰত আৰু লগতে হোৱাটছআপৰ মেছেজৰ ওপৰতো এটা ভিডিঅ' বনাওঁ বুলি ওলালোঁ। ইউটিউবত কমেণ্ট কৰিছিলে যে কাগজৰ একা আছে, তাৰমানে কাগজৰ এটকি আছে সম্ভৱ যদি ভুল নহয়। কাগজৰ এটকি কাগজৰ পইচাৰ ওপৰত মই কোনো ভিডিঅ' বনোৱা নাই আজিলৈকে আৰু কিনাও নাই। মানে কি হয় কথাটো, কাগজৰ পইচাত বহুত খেলি মেলি আছে। আমি ভাবোঁ বহুত পাম, কিন্তু পইচাটো যদি চিধা হৈ নাথাকে, খাৰা কৰি দিয়াৰ পিছত যদি সি নিজে নিজে বেন হৈ যায়, মানে বেকা হৈ যায়, তেতিয়া সেই পইচাটোৰ ৰেটটো ভেলুটো কমি আহে। বহুত দৰকাৰ। তাৰপৰা কোন গভৰ্ণৰে চহী মাৰিছে, কোনটো চনৰ গভৰ্ণৰৰ কোনোবা এজনে চহী মৰাটো ভেলু নাই, কোনোবা এজনে আহি পেলাই সোনকালে গুচি যোৱাজনে যদি চহীটো মাৰি থৈ যায়, বহুত মানে খেলি মেলি কাগজৰ এটকিটো। সেইকাৰণে ভিডিঅ' বনোৱাও নাই আৰু কাগজৰ ওপৰত মই বেচা কিনা নকৰোঁ। তাৰপিছত আহিলে এজনে ক'লে, এখেতৰ কমেণ্টটো পাই পেলাই মই ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিলোঁ, কাৰণ এই কথাটো চবৰে মনতে আহে এই ভাৱটো। আগতে মোৰো আহিছিলে, যেতিয়া মই এইবিলাক ধৰি লওক কইন্সৰ বিষয়ে যেতিয়া অধ্যয়ন কৰা নাছিলোঁ, তেতিয়া সেইটো মোৰো ধাৰণা আহিছিলে বা এখেতৰো আহিছে। তেখেতে কৈছে, ভাবোঁ মই সোণৰো ইমান দাম নহয়, ইমান দাম দি কি কাৰণে কিনিবা, কি কাৰণে কিনিব, মিছা মিছা লাগে। তাৰপিছত নেক্সটত আৰু এটা দিছিলে, কিন্তু তেখেতে সম্ভৱ ডিলিট কৰি দিলে নেকি, বেয়া যি কি নহওক। এইটো হৈছে যে সঁচানে মিছা বুজিব নোৱাৰোঁ মই, কাৰণ কিনাটো নাই। সঁচানে মিছা বুজিব নোৱাৰোঁ মই, কাৰণ কিনাটো নাই, মানে কিনোতা নাই। কিন্তু আগত এবাৰ মেছেজ আহোঁতে মই পিছত মেছেজটো চালোঁ, নেদেখিলোঁ। তেখেতে দিছিলে যে সঁচানে মিছা, কাৰণ আপুনি কিনাটো ভিডিঅ' বনোৱা নাই, তেনেকুৱা এটা অংকত দিছিলে মেছেজটো। কিন্তু পিছত যেতিয়া মই স্ক্ৰীনশ্বট লৈ পেলাই ইটো মোবাইললৈ পঠিয়াবলৈ চাইছোঁ, তেতিয়া সেইটো মানে মেছেজ বিচাৰি নাপালোঁ। বা যি কি নহওক, এইটোতো কথাটো একেটাই কথাই, কিনোতা নাই বা কিনাটো নাই। কিনোতা নাই কৈছে, কিনোতা আছে। প্ৰথমতে আপুনি মানে বিচৰাটো উলিয়াই লওক, মানে বিচাৰি উলিয়াই লওক, তাৰপিছত কিনা এইটো 110% আছে। কিন্তু প্ৰথম মই মেছেজটোৰ ৰিপ্লাইটো দি দিওঁ, কাৰণ কেলৈ চাওক, ভাবোঁ মই সোণৰো ইমান দাম নহয়, ইমান দাম দি কি কাৰণে কিনিব, মিছা মিছা লাগে। মই সদায় ভিডিঅ'ত এটা কথাকে কওঁ যে আপোনাৰ পইচাটোৰ পৰা কোনোবাই মাটিতলৰ পৰা পইচা নুলিয়ায়, ঠিক আছে, আৰু আপোনাৰ ছুইচ বেংকৰ পৰা পইচা নাটানে। গতিকে ইমান টকা দিবলগীয়া কোনো অৰ্থও নাই পইচাটোত। সেইটো কথা হ'ল লাখ লাখ টকা যিটোত পইচা কয়। এতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ পইচাটোৰ আৰু 1985ৰ হিট এণ্ড মাৰ্ক, মানে যিটো ভাৰতৰ বাহিৰত বনাইছিলে, এইচ মিন মাৰ্ক, যিটো অলপ আগত মোক এজনে মেছেজ দিছিলে, মই তেখেতৰ ফোনযোগেও কথা পাতিলোঁ। সেই পইচাটো তেতিয়া কিমান লাখ টকা দিয়ে। লাষ্টত তেখেতে কোৱা মতে 4,000 মান টকা অলৰেডি তেখেতৰ গ'ল, কিন্তু আহি পেলাই এটকা পইচা নাপালে। কাৰণ সেইটো এটকাত মই 2 টকাও দিব নোৱাৰোঁ। মই আগতে এটা ভিডিঅ' দিছোঁ, মাতা বিষ্ণু দেৱী পইচা মই ফ্ৰীত দি দিম, কিন্তু সেই পইচাটো তেতিয়া বৰ্তমান আপোনাক 2 লাখ 3 লাখ কোটি টকালৈকে দিবলৈ ৰেডি আছে মানুহ। এই খেলটো হয় হিন্দী ভাষী মানুহে, মানে গোটেই ভাৰতখনত হিন্দী বুজিব ভাষা মানুহ বেছি। গতিকে ভাৰতত কিমান কোটি মানুহৰ ভিতৰত দিনটোত যদি 10টা মানুহ ফচাই দিব পাৰে, 700কে 7,000 টকা পালে। গতিকে সেইবিলাকত ফেক হয়। কিন্তু মই যিটো ভিডিঅ' দি আছোঁ, সেই ভিডিঅ'বিলাক হ'ল কথা কি, যিটো শ্বৰ্টেজ বনিলে মিনিটত, তাৰ ওপৰত পইচা ইনভেষ্ট কৰা হয়। যেনেকৈ মই এটা আপোনাক উদাহৰণ দি দিওঁ, এই পইচাটো চাব। এতিয়া এখেতে দিছিলে আপোনাৰ চালামা বেগম, ঠিক আছে। এখেতে কাগজৰ বহু কষ্টত পইচাকেইটা তেখেতে ৰাখিছে বাৰু দেই, মিছাটো কৈ লাভ নাই। এখেতে বহুত কষ্ট কৰি পইচাকেইটা ৰাখিছে, কাগজৰ পইচা। কিন্তু কাগজৰ পইচাটো একচুৱেলি মই ভিডিঅ' নবনাওঁ, সেইকাৰণে মই ভিডিঅ'টো দিয়াও নাই বা নবনাওঁ। কিন্তু পইচাকেইটা, আৰু এখেতক মই এটা কথা কৈ দিওঁ, যদি ভিডিঅ'টো চাইছে, মই পৰাপক্ষত ভিডিঅ' বনালে মেছেজ এটা দিওঁ যে ভিডিঅ' এটা বনাই দিছোঁ, পঠাইছোঁ, আপুনি চাব। 500 টকাটো ৰাখি থ'ব, পইচাকেইটা বৰ কষ্ট কৰি আপুনি থৈছে, কিন্তু পইচাকেইটা আপুনি ইমান ভেলু নাপায়, কাৰণ কেলৈ পইচাটোৰ কণ্ডিশ্যনটো ইমান ভাল নহয়। এতিয়া এটা ভিডিঅ' বনাই থাকোঁতে তেখেতে ফোন কৰিছে দেৱব্ৰত শইকীয়া দেই, চৰকাৰ। মই তেখেতক কমচে কম আধা ঘণ্টা সময় কথা পাতিলোঁ, অথনি বুজালোঁ যে দাদা আপুনি প্ৰথমতে ভিডিঅ'টো কিমান দিন হ'ল চোৱা। তেখেতে এতিয়া স্ক্ৰীণত ওলাই আছে দেৱব্ৰত চৰকাৰ। তেখেতৰ ভিডিঅ'কেইটা মানে মই চাওক, অসংখ্য মানুহে ভিডিঅ' কৰি থাকে বা হোৱাটছআপত ফটো পঠাই থাকে, গতিকে সকলোৰে উত্তৰ দিয়াটো, ৰিপ্লাই দিয়াটো বৰ সহজো নহয়। তথাপিতো ভাবোঁ যে ৰিপ্লাই কৰোঁ। ইমান ধুনীয়াকৈ বুজোৱাৰ পিছত যে দাদা অকণমান আপুনি জ্ঞানটো লৈ পেলাই, যে বস্তা পইচা লৈ গ'লেও আপুনি হয়তো নিজৰ পকেটৰ পইচা খৰচ কৰি আপুনি ঘূৰি আহিব লাগিব। আৰু কেতিয়াবা এনেকুৱা হয়, আপুনি যদি জ্ঞানৰ বলত এমুঠিও লৈ যায়, আপুনি হয়তো লাখ টকাও লৈ আহিব পাৰিব। গতিকে গোটেই খেলটো হ'ল জ্ঞানৰ কথা। তেখেতে কথা নাপতা বোলে, পইচাকেইটা চাম বাৰু, চাই পেলাই মই আমুকত আছে পইচাকেইটা, মই আছোঁ গুৱাহাটীত, পঠিয়াম। এতিয়া ঘূৰাই কি কৰিছে, মেছেজকে দি আছে তাৰমানে, আৰু কল কৰি আছে। এতিয়া সেই ভিডিঅ'টো বনাওঁতে মোক খেলি মেলি হ'ল, যি কি নহওক আকৌ ফ্লাইট মোড কৰি পেলাই ভিডিঅ'টো সেই আধাৰ পৰা আৰম্ভ কৰিছোঁ। আৰু যি কি নহওক, এই কথা হ'ল কি, বস্তুটো চাব লাগে যে এইটো ৰেয়াৰ পইচাটোহে বিক্ৰী হয়, কমনটো বিক্ৰী নহয়। এনেকৈ যদি খুচুৰা পইচা বিক্ৰী হ'লহেঁতেন চবেই লাখ লাখ টকা পালেহেঁতেন। ইমান একো গোটৰ পৰা কিবা পৰা সুতলৈ ল'বলৈ বা কিবা কৰিবলৈ, আপোনাৰ ফাইনেন্সৰ কিবা কৰিবলৈ লোন ল'বলৈ দৰকাৰেই নাছিলে। গতিকে কথা হ'ল কি, চবৰ ওচৰতে পইচা নাথাকে। যেতিয়া আপুনি কষ্ট কৰিব, আপোনাৰ হাতলৈ গুচি নাহে, আপুনি নিজে বিচাৰিব লাগিব। বিচৰাৰ ফলত বিচাৰি থাকোঁতেও আমি পোৱা নাই। গতিকে অকণমান ধৈৰ্যৰ প্ৰয়োজন।
যি কি নহওক এই এপাচি গেলা আলুৰ লগত ভাল কি কয় এপাচি আলুত বোলে এটা গেলা আলু থাকিলে ভালকেইটাও লাষ্টত গেলি যায়গৈ তেনেকুৱা হ'বলৈ দিব নালাগে এনেই মাথাবোৰ নষ্ট কৰিব নালাগে তাৰমানে মানে বুজালে কথাটো বুজি পাব লাগে বাৰু যি কি নহওক মই তেখেতলৈ মেছেজ এটা দিম যে দাদা ভিডিঅ' এটা বনাইছোঁ আপুনি চাই ল'ব চাই পেলাই সেইটো বেয়া বুলি কথা নহয় মোৰ জেগাত যদি আপুনি হ'লহেঁতেন আপোনাৰ কেনেকুৱা লাগিলহেঁতেন যদি এনেকৈ বাৰে বাৰে ফোনেই কৰি থাকে কথাটো বুজোৱাৰ পিছত বোলে মই ৰিচিভ কৰা নাই ৰিপ্লাই কৰা নাই মাজতেতো এৰিয়ে দিছিলোঁ মই সেইকাৰণে এই অংকবিলাকৰ কাৰণে কথাটো বুজালে বুজি পাব বাৰু যি কি নহওক এতিয়া মেইন টপিকলৈ আহোঁ কথা হ'ল কি তেখেতক সেয়া মেছেজ কৰিলোঁ কিন্তু সেই তেখেতৰ ওপৰত মই ভিডিঅ' বনাম মানে যিজনে দিছে এইটো আপোনাৰ চলমা বেগম মোৰ লগা নাই এজন জেনেৰেল মানুহ বুলি তাৰমানে তেখেতৰ ভিডিঅ' মই প্ৰথমতে এইকেইটা দিলে তাৰপিছত সেই দুটকিটো কথা ক'লোঁ 2000 টকা দিম বুলি সেইটো মেছেজো কৰিলোঁ তেখেতক কিন্তু পিছত ফটোখিনি চাই মোৰ এনেকুৱা লাগিছে যে তেখেত সাধাৰণ মানুহ নহয় তাৰমানে ধৰি লওক এইটো জ্ঞান পূৰা থকা মানুহ যিকেইটা পইচা যেনেকৈ ৰাখিছে কাগজৰ পইচাকেইটা নহয় কণ্ডিশ্যন ভাল নহয় কিন্তু মানে যিকেইটা নাম্বাৰ একদম মিলাই 77776 মানুহে প্ৰশ্ন কৰে দাদা মোৰ ওচৰত 786 আছে মানে মেছেজ কৰে 786 থাকিলে নহ'ব তাৰ আগত 777 111 000 তেনেকুৱা 786 হ'ব লাগিব কিন্তু ভিডিঅ'টো বহুত বহলাই হ'ব কথা পাতি থাকিলে ওলাই গৈ থাকিব কিন্তু সেইটো 786টো আহে ক'ৰ পৰা যেতিয়া পইচাটো ফাটি যায় বনাই থাকোঁতে কিবা এটা কাৰণত ডেমেজ হৈ যায় আকৌ নতুনকৈ ধৰি লওক 100 কোটি পইচা বনাইছে বা 1000 কোটি বনাইছে বনোৱাৰ পিছত যদি 20টা পইচা ফাটি গ'ল তো 20টা কমি গ'লে 500 টকাকৈ কিমান কমি গ'ল সেই পইচাটো আকৌ চৰকাৰক হিচাপ লাগিব গতিকে সেইকেইটাক 786 নামাকৰণ কৰি দিয়ে কিন্তু তাৰ আগত কিবা সংখ্যা থাকে হয় 786 থাকিব লাগিব নহ'লে 3টা সংখ্যা একেই তেখেতৰ ওচৰত তেনেকুৱা পইচা আছে কিন্তু খালি কণ্ডিশ্যনটো ইমান ভাল নহয় গতিকে ইমান বৰ বেছি পইচা যদি 10,000 হয় হয়তো তেখেতে 2,000কৈহে পাব এটাত তেনেকুৱা কণ্ডিশ্যন হৈ আছে বাৰু যি কি নহওক পইচাৰ ওপৰত ভিডিঅ' নবনাওঁ যেতিয়া মই বেছিকৈ কৈও লাভ নাই বাকী দুটকিটোহে ক'লোৱে 2000 দিছোঁ 2025লৈকো যাব পাৰি তাৰপৰা 2 নম্বৰতে হ'ল কি তেখেতে আৰু কিছুমান পইচা দিছে মোৰ এনেকুৱা লাগিছে যে তেখেত এজন কালেক্টৰ ঠিক আছে মই বাৰু তেখেতৰ ওপৰত এটা টপিক বনাম ভিডিঅ'ত বহুতখিনি দিছে সেইখিনি ফটো মানে অসংখ্য আছে সেইখিনিৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' বনাব লাগিব আৰু গতিকে কথা হ'ল কি সেই মেছেজকেইটা পাই পেলাই মনতে ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ গতিকে এইখিনিয়ে হ'ল মেইন কথা যি কি নহওক নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম যদি চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অকণমান ভালকৈ চাবলৈ স্কিপ কৰি নাচাব তাৰমানে গোটেইটো চাব অকণমান সময় লৈ তেতিয়া নিশ্চয় বুজি পাব তেতিয়া আৰু আপোনাৰ এনেকৈ ফোন কৰি থকা খোজাটো নাহে নিজে কপি এখন লৈ পেলাই বহি এখন লৈ কপি কৰি যাব যে আমুকটো চনৰ আমুকটো পইচা মানে কমকৈ মানে ধৰি লওক ইমানটো চনৰ লাগে এতিয়া 1996 চনত টকিটোহে লাগে মোক কথাটো বুজি পালে সেইটো ৰেয়াৰ কিন্তু 1997 চনত মোৰ ওচৰতে 7টা 8টা আছে মই এনেই দিব পৰা হৈ আছোঁ কেলৈ মোক তেনেকুৱা এটা কথা বা বেলেগেনো কেলৈ কিনিব যিটো পইচা অসংখ্য এইটো 1997ৰ সেইটো কিন্তু কেলকাতা এইটো ইনফিউচাৰ ইয়াৰো কাম আহিব কেলকাতাটো বিকি নহয় সেইটো কমন কিন্তু বম্বে হায়দৰাবাদ নয়ডা সেইকেইটা এটা মিনিটে তাৰমানে এইকেইটা হ'ল আপোনাৰ কেলকাতাটো কমন দেখিলে ন 97ৰ কিন্তু এই কেলকাতাটোৱে আকৌ কেনেবাকৈ যদি 96 ওলাই যায় তেতিয়া আপুনি 2000ৰ পৰা 8,000 টকা পৰ্যন্ত হ'ব 8,000 টকাটো সেইটো পোৱাটো সম্ভৱ নহয় কাৰণ UNC আনচাৰ্কুলেটেড তাৰমানে সমাজৰ মাজলৈ অহাৰ আগতে যি ৰাখি থৈছে মানে ঘঁহনি পিহনি নাই ধৰি লওক একদম চিকচিকাই আছে সেইটো কয় UNC থকাটো বৰ সম্ভৱ নহয় যদি হয়তো খুব ভাল 8,000ৰ ওপৰতো যাবলৈ আছে গতিকে কিন্তু ফাইন ভেৰিফাইন আৰু এক্সট্ৰা ফাইন এই 3টা কণ্ডিশ্যন হ'ব তাৰপৰা আৰু এটা লগতে কথা কৈ থওঁ খুব এই পইচাটো এনেকুৱা হয় কেতিয়াবা যদি আপোনাৰ একদম চিকচিকা কণ্ডিশ্যন থাকে বোলে নহয় মই নিবিকো অকশ্যনত লগাই দিওঁ অকশ্যনো লাগে এক্সিবিশ্যনত এতিয়া কেলকাতাত হ'ব আপোনাৰ মে কেই তাৰিখে নাজানো তাত অকশ্যনো লাগিব গতিকে অকশ্যনত কেনেকৈ পইচা লাগে সেইটো আপোনালোকে গ'লে শিকিবও পাৰিব কিন্তু এইবাৰ 110% মই যাম কাৰণ মোৰ পইচা বিকিবলৈ মন নাই কাৰণে মই যোৱা নাছিলোঁ কিন্তু তথাপিতো এইবাৰ ভিডিঅ' বনাবলৈকে যাম এইবাৰ 2-3 মাহমান আগতে ট্ৰেইনৰ টিকট কৰিম তেতিয়া মই আপোনালোকক কৈ থ'ম আপোনালোকৰ লগতে কৰোঁ বুলিলে কৈ থ'ব পাৰিব তেতিয়া সস্তাতে হ'ব ঠিক এপ্ৰিলৰ লাষ্টলৈ আছে ঠিক আছে এপ্ৰিলৰ লাষ্টলৈ কোনোবা এটা টাইমত হ'ব মই চাই পেলাই আপোনালোকক জনাম আৰু যি কি নহওক নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে জয় অসম